নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ মোৰ মা দেউতা আহি পেলাই ঘৰ পাই গ'লহি। মানে মা দেউতা আৰু এজন দাদা আহিছে, আমাৰ ওচৰৰে হয়। মা এয়া টেম্পুৰ পৰা নামিছে আৰু লগতে এটা বস্তু আনিছে। মাহঁতৰ বহুত মানে মৰমৰ হয়, এপদকৈ মোৰ তাতে গোটাইছেহি। এয়া চাওক, মা আৰু দেউতা লগতে মামী আৰু দাদাজনে এই বস্তুটো নমাইছে। চাওক, মানে ঢেঁকী এটা মা দেউতাই লৈ আহিছে, একে খুবলি কতৰা পৰ্যন্ত আনিছে। চাওক, মানে ইমানেই মনটো বেয়া লাগিছে, ইমান মনটো বেয়া লাগিছে। যিটো ঢেঁকীত মায়ে একদম জলপান খুন্দি খুন্দি আগতে আমালৈ দি পঠায়, মানে বহুত মানে জলপান খুন্দিছিলে মায়ে। আৰু ইয়াৰ দেউতা বহুতখিনি কথা আলোচনা কৰিব লাগিব আজি আপোনালোকৰ লগতে। আপোনালোকে মোক দিব সিদ্ধান্ত। আৰু এয়া মাহঁত আহি পালেহি। লগে লগে মই যিহেতুকে বাহিৰতে ৰ'দ পৰি আছে যে, ইয়াতে চাহ দিছোঁ দাদাহঁতকে। আৰু লগতে আমাৰ কাকু দেহাৰ লগত অকণমান আলোচনা। আৰু এইফালে আমাৰ মামী। কি বুলি ক'ম এতিয়া আপোনালোকক, মাহঁতে এপদকৈ সকলোখিনি মোৰ ওচৰলৈ আনিলে দেই, গোটেইখিনি। আৰু এতিয়া কাগজ পাতিৰ পৰা আদি কৰি যিহেতুকে মোৰ তাতেই থয়, সকলোখিনি এতিয়া মোক মা দেউতাই চঞ্জাই থৈ গ'ল। আৰু আপোনালোকৰ কথা মতে এতিয়া মই শাহুমাকো মাতিলোঁ দেই। শাহুমা আহিলে, মোৰ দেওৰ আহিলে, সকলোৰে লগতে আলোচনা কৰিছোঁ। যিহেতুকে মই মোৰ মা ঘৰখনতকৈ মই শহু দেউতা ঘৰখনত মই বেছি মানে মোৰ মানুহখিনিয়ে বুজি পায়, সেইকাৰণে মাকো মাতিলোঁ। এয়া মা আহিলে, মাৰ লগতে এতিয়া ধুনীয়াকৈ আলোচনা কৰিলোঁ। দেউতাই সকলোখিনি কথা ক'লে। আৰু লগতে মই এটা কাৰণে ভিডিঅ'টো কৰি থৈছোঁ, যাতে মই আগলৈ বিপদত নপৰোঁ। এয়া দাদা, দেউতা, মা, দুয়োগৰাকী মাক বহুৱাই লৈছোঁ। লগতে মামী আছে আৰু কাকু মাইনাহঁতো দোকানলৈ গ'ল বাৰু সেই মুহূৰ্তত। যিহেতুকে এটা ডাঙৰ কথা আলোচনা কৰিবলগীয়া আছে, সেইকাৰণেই চাওক, মা ভালকৈ খোজকাঢ়িব পৰা নাই, মানে বহুত ঠাণ্ডা পাইছোঁ বুলি কৈছে। আৰু চুলিত ৰং কৰিবলৈকো মই ৰং চং চব ঠিক কৰিলোঁ, কিন্তু ৰংহে কৰি নিদিলোঁ। মই এইকেইদিনতে আকৌ যাম, সকলোখিনি আপোনালোকক দেখাম। এতিয়া এটা বেলেগ সিদ্ধান্ত লোৱা হৈছে মা দেউতাৰ কাৰণে। আৰু সেইকাৰণে মই ভাবিছোঁ, যিহেতুকে মা দেউতাৰ সকলোখিনি বয় বস্তু মোৰ তাতে থয়, এয়া সকলোখিনি দেখালে। ভিডিঅ' এটা কাৰণেই কৰি থৈছোঁ, যাতে মই পিছত বিপদত নপৰোঁ। আকৌ আপোনালোকক কৈছোঁ, এয়া গোটেইখিনি মোৰ তাত দিলেহি। আৰু মোৰো কিছুমান দায়িত্ব আছে মা দেউতাৰ প্ৰতি। যিহেতুকে মই ৰাতি যেতিয়াই যি নহওক কিবা বিপদ আপদ হ'লে মই ৰাতি হ'লেও গুচি যাব লাগে মা দেউতাৰ ওচৰলৈ। আৰু মই এতিয়া চাই থকা নিচিনা, মানে পইচা পাতি দিয়া বেলেগ কথা, মাতে কথাইতো মই মা দেউতাৰ ওচৰলৈ গৈ থাকোঁ ন। আৰু এইখিনি গোটেইখিনি মোৰ হাততে ঠিক ঠাক কৰি পেলাই থৈ গ'ল। বাকী আপোনালোকক সকলোখিনি জনাম। মা দেউতা বৰ্তমান ক'ত থাকিবলৈ চুক্তি কৰিছে সেইটো আপোনালোকক দেখাম। আৰু এতিয়া ভাত পানী দিলোঁ মা দেউতাক, কাৰণ সোনকালে যাবগৈ আৰু বহুতখিনি কাম আছে ঘৰত, বয় বস্তু পেকিং চেকিং কৰা কথা আছে। এইফালে মা দেউতা আৰু সেয়া মামীহঁতক ভাত পানী দি এতিয়া